নমস্কাৰ সকলোকে জয় জুবিন দা প্ৰথমতেই মই অসম গভৰ্ণমেণ্টক আন্তৰিকতাৰে ধন্যবাদ জনাব বিচাৰিছোঁ যে তেখেতে মই আগৰ ভিডিঅ'টোত কোৱা দৰে পোষ্টমৰ্টেমটো সফল কৰিলে জুবিন দাৰ মাৰ্ডাৰটো আগৰ পৰাই কিমান এটা ডাঙৰ গেম প্লেন চলি আছিলে তাকে বুজাবলৈ মই এই ভিডিঅ'টো কৰিছোঁ এইকেইদিন এটা হোৱাটছএপৰ মেছেজৰ চেট আৰু সেইটো খুব ভাইৰেল হৈ আছে হোৱাটছএপৰ চেটটো আছিল এনেকুৱা নিজৰ লাইফ বনাই ল'লে দাদা জীয়াই থাকিলে ভালকৈ থাকিলে হিচাপ সুধিলে হয় সবেই ভয় খাই আছিল এতিয়া সব ফ্ৰী হ'ল শুনিছে বুজি পাইছেনে তাৰমানে কিবা কোনোবাই বেয়া কাম কৰি থৈছিলে সেই বেয়া কামটো কৰাৰ কাৰণে সবেই ভয় খাই আছিল আৰু হেঁতি এতিয়া জুবিন দা ঢুকোৱাৰ কাৰণে সবেই ভাল পাইছে ফ্ৰী হৈ গ'ল আৰু আছে লগতে কৈছে এতিয়া দুদিন ৱেইট কৰ গেম গম পাবি গেম পোৱাৰ কথা কৈছে এতিয়া আহিলে সবতকৈ ডাঙৰ কথাটো চেটটো আছিল এনেকুৱা দাদা ছিংগাপুৰত ঢুকাল বাট দাদা ইয়াত থাকিলেও ঢুকাল হয় শুনিছে কিমান ডাঙৰ কথা কৈছে তাৰমানে দাদাক মাৰ্ডাৰ কৰা এইটো প্লেন চাগে কিমান আগৰ পৰা চলি আছে কোনেও নাজানে সেইকাৰণে ক'ব পাৰিছে যে দাদা ইয়াত থাকিলেও ঢুকাল হয় এইটো হোৱাটছএপ চেট আছিল শেখৰ গোস্বামী আৰু কোনোবা এজন ব্যক্তিৰ মাজত এই চেটটোৱে এটা কথা স্পষ্ট কৰিছে যে শেখৰ গোস্বামীয়ে গোটেইখিনি কথা জানে তেতিয়াহ'লে কেলৈ সি গোটেইখিনি কথা কৈ দিয়া নাই সি নিবিচাৰে নেকি জুবিন দাই ন্যায় পোৱা মুঠতে হাজাৰটা কথাৰ গুৰি এটাই জুবিন দাই ন্যায় পাব লাগে নমস্কাৰ